এখন গাঁৱত টুনি আৰু তেওঁৰ দেউতাক টুনটুনিয়ে বাস কৰিছিল। টুনটুনি অসুস্থ হোৱাত তেওঁৰ অটোখন টুনি চৰাই চলাইছিল। টুনটুনিয়ে টুনিক অটো চলোৱা দেখি বৰ আনন্দ পাইছিল। টুনিয়ে এদিনাখন অটোলৈ আহি থাকোঁতে তেওঁৰ স্কুলীয়া জীৱনৰ বন্ধু পাৰক দেখা পালে। পাৰক দেখি তেওঁ অটোখন ৰখালে। আৰে পাৰক, তোৰ লগত বহুত দিন দেখা হোৱা নাই, কিন্তু তই ইয়াতে অকলে অকলে বহি কি কৰিছা? কি কৰিম আৰু, ইয়াতে বহি আছোঁ। তোমাৰ খবৰ কি? মই পঢ়া শুনা শেষ কৰিব নোৱাৰিলোঁ, দেউতাৰ ব্যৱসায় চাই আছোঁ। এনেদৰে সিহঁতে বহু সময় কথা পাতিল। ঠিক আছে বন্ধু, মই এতিয়া যাওঁ, দেউতাই মোৰ কাৰণে চিন্তা কৰিব। টুনি ঘৰলৈ ঘূৰি আহিল। ঘৰত উভতি আহি দেখিলে তাইৰ মাকে বহি আছে। কি হ'ল টুনি, তোমাৰতো এনেকুৱা দেৰি নহয়, আজি কিয় ইমান দেৰি হ'ল? মা, ৰাস্তাত মোৰ স্কুলীয়া বন্ধুৰ লগত দেখা হৈছিল, কেনেকৈ সময়বোৰ পাৰ হ'ল গমেই নাপালোঁ। ইয়াৰ পিছত পাৰ আৰু টুনি প্ৰায়ে একলগ হয়। সিহঁতে এজনে আনজনক পচন্দ কৰিবলৈ ধৰে। এদিন হঠাৎ সিহঁত বিয়া পাতি ল'লে। পাৰৰ ঘৰত সকলোৱে তাইক পচন্দ কৰিলে, বৰ মৰম কৰিলে, সেয়ে তাই বৰ সুখী আছিল। এনেদৰে সিহঁতৰ জীৱনবোৰ পাৰ হ'বলৈ ধৰিছিল। পাৰৰ প্ৰতিদিনৰ দৰে আজিও দোকানত বহিছিল। হঠাৎ পাৰৰ বুকুত বিষাবলৈ ধৰিলে আৰু তেওঁৰ মৃত্যু হ'ল। দুখ যন্ত্ৰণাত টুনিৰ মূৰত যেন আকাশ ভাঙি পৰিল। ঐ ডাইনী, চোৰনী, তই আহিয়ে মোৰ ল'ৰাটোক খাই দিলি, তোক যে ইয়াতে মোৰ কি দুখ, আপুনি নোহোৱাকে মোৰ আৰু কোনো নাই, মই এতিয়া ক'ত যাম, কি কৰিম কওক? সেইটো মই একো নাজানো, তই এই মুহূৰ্ততে মোৰ ঘৰৰ পৰা ওলাই যা ডাইনী। উপায়ন্তৰ হৈ টুনি ঘৰৰ পৰা ওলাই গ'ল আৰু অকলে থাকিবলৈ ধৰিলে।